Welcome back to my channel Ulta Vlog. আজি দোস্তো কাতি বিহুৰ আপোনালোকক শুভেচ্ছা জনালো। আইতাহঁতে পিঠাগুৰি খুন্দি আছে। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। দোস্তো পিঠাগুৰি কাতি বিহু আইতাই পিঠাগুৰি খুন্দি আছে। এয়া তো কাতি বিহুৰ উপলক্ষে ইয়াত তুলসী পুলি ৰোপণ কৰা হৈছে। ইয়াত গধূলি শলাবন্তি জ্বলাই ধূপ ধূনা জ্বলাই ইয়াত প্ৰাৰ্থনা কৰা হ'ব। এয়াই হৈছে অসমৰ বিশেষ পৰম্পৰা। ইয়াত কিছু সময় পিছত গুৰিত চাকি জ্বলোৱা হ'ব আৰু পূজা অৰ্চনা কৰা হ'ব। ইয়াত ভগৱানক গুণানুকীৰ্তন কৰা হ'ব। ইয়াত তাৰ পিছত পুনৰ ধূপ চাকি শৰাই এভাগি গৃহস্থে খেতি পথাৰলৈ লৈ যাব আৰু তাত গৈ মহালক্ষ্মীৰ চৰণত ধূপ চাকি জ্বলাই শৰাই আগবঢ়াব আৰু মহালক্ষ্মী স্বৰূপ ধাননি পথাৰত সেৱা প্ৰাৰ্থনা হ'ব। এইটো আমাৰ অসমৰ উন্নতম পৰম্পৰা। আমি পথাৰৰ দৃশ্যসমূহ আপোনালোকক দেখাই আছো। পথাৰৰ দৃশ্যসমূহ চাবলৈ বহুত ধুনীয়া হয়। মহালক্ষ্মী মাৰ ওচৰত সেৱা জনোৱা হ'ব। বলক আপোনালোককো দেখাই আছো। দোস্তো আমি এতিয়া পথাৰত শলাবন্তি জ্বলাবৰ কাৰণে শলাবন্তি ধূপ ধূনা ৰেডি কৰি আছে। দোস্তো আমি এতিয়া যাই আছো পথাৰত শলাবন্তি জ্বলাবৰ কাৰণে। দোস্তো টিলিঙা বজাই আমি যাই আছো। আপোনালোকে ভিডিঅ'টো চাই থাকক। ইফালে মন্দিৰতো শলাবন্তি জ্বলাই থৈছে। আমি এতিয়া আহি পাইছো ধাননি পথাৰ। এইফালে শলাবন্তি জ্বলাই থৈ দিছে। দোস্তো খুৰাই শলাবন্তি জ্বলাই আছে। দোস্তো শলাবন্তি জ্বলোৱা হৈ গ'ল। এইফালে বহুত আঁতৰ শলাবন্তি সকলোৱে মিলি জ্বলাইছে। সিহঁতে এইটো কাৰণে শলাবন্তি জ্বলোৱা হয় যাতে ধানবিলাক ভাল হয় আৰু ভঁৰাল ভৰি ধান হয়। এইটো কাৰণে ইয়াত শলাবন্তি জ্বলোৱা হয়। এই বছৰ পৰ্যায় আমি এতিয়া যাই আছো ঘৰলে। তুলসীৰ তলত শলাবন্তি জ্বলাই আছে আইতাই আৰু দোস্তো ইফালে শলাবন্তি জ্বলাই দিছে। ইফালে মন্দিৰত ইফালে যিটো এশৰ শলা আৰু গোহালি ঘৰত দোস্তো ইফালে এশৰ বাটত দিছে এশৰ শলা। তো আমাৰ এটা পৰম্পৰা আছে।
গৃহস্থই চাকি দিয়াৰ পাছত সৰু ছোৱালীবিলাকে ইঘৰৰ বুট সিঘৰে চুৰি কৰি খোৱা। কোনে বাৰু চুৰি কৰি খায়, আমি হ'লে চুৰি কৰি খাওঁ। কোনে খায় কমেণ্ট কৰি ক'ব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। বাই বাই।